নমস্কাৰ মহন্ত সিল্ক হাউচলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি তিনিযোৰ খুব ধুনিয়া হোৱাইট টছৰ জোৰা লৈ আহিছো খুব সুন্দৰ কাপোৰ হয় আৰু এই দুযোৰটো সেম আছে দুযোৰ সেম পাব আৰু এযোৰ বেলেগ পাব পছন্দৰ ভিতৰত কৰিলে আপোনালোকে আমাৰ স্ক্ৰিনত আহি থকা নম্বৰত কন্টাক্ট কৰিব আৰু মই প্ৰথমতে এযোৰ দেখাই দিছো খুব সুন্দৰ এটা জোৰা হ'ব দেখিছেনে এখন চাদৰখন হয় হোৱাইট টছত বনোৱা হৈছে সেলফ ডিজাইনত কাম আছে পাৰিটো এনেকে সেলফ বৰ্ডাৰত থাকিব খুব সুন্দৰ এযোৰ কাপোৰ আৰু এইটো ইয়াৰে আচলৰ ডিজাইনটো হ'ব আৰু পাৰিটো এনেকে দেখিছে খুব ধুনিয়াকৈ কামখিনি কৰি দিয়া হৈছে আৰু ভিতৰত এনেকে সৰু সৰু বুটা আছে আৰু লগতে ইয়াৰে এখন মেখেলাখন থাকিব এখন মেখেলাখন হয় ইয়াৰে খুব ধুনিয়া হয় মেখেলাখনো বক্স ডিজাইনত কাম আছে খুব ধুনিয়া হয় কাপোৰযোৰ আৰু লগতে থাকিব এইটো ইয়াৰে ব্লাউজৰ পিছটো প্ৰাইস থাকিব এযোৰ 7800 7800 টকাত আপোনালোকে লব পাৰিব আৰু এযোৰ মেলি নেদেখাও এযোৰ দৰে সেমে হয় কাপোৰযোৰ খুব ধুনিয়া হ'ব আৰু এযোৰ দেখাবলৈ লৈছো এযোৰ বিৰাট ধুনিয়া হয় কাপোৰযোৰ দেখিছেনে এটো লাইট ব্লু আছে আগৰটো ডাৰ্ক ব্লু কালাৰ আছিল খুব সুন্দৰ এটা আচলৰ হৈতে পাৰিটো এইদৰে ফিক্স কৰিয়ে থাকিব খুব ধুনিয়া এটা জোৰা হয় আৰু লগতে এখন মেখেলাখন থাকিব মেখেলা এয়া সেম কামৰে আছে আৰু লগতে এটো ব্লাউজৰ পিছটো প্ৰাইস থাকিব এযোৰ 7800 পছন্দৰ ভিতৰত কৰিলে আপোনালোকে আমাৰ স্ক্ৰিনত আহি থকা নম্বৰত হোৱাটসএপ কৰিব